আজি মই দুপৰীয়া সাজত বনাবলৈ লৈছোঁ ক'লা কচুৰ লগত মাছৰ আঞ্জা। তাৰ বাবে এতিয়া মই কচুখিনি কাটিয়ে প্ৰেছাৰ কুকাৰত দি লৈছোঁ আৰু তাতে মই দিছোঁ ইয়াত 2টা বিলাহী আৰু লগতে মই অলপমান মচুমাহ ইয়াত তিয়াই ৰাখিছিলোঁ। এতিয়া মই মচুমাহখিনিও দি ল'লোঁ আৰু ইয়াতে এতিয়া মই জোখ অনুসৰি পানী দি ইয়াতে সোৱাদ অনুসৰি নিমখ আৰু অলপমান হালধি দি পেলাই মই এইখিনি বইল হ'বৰ কাৰণে ৰাখি দিছোঁ। আৰু এইখিনি বইল হোৱালৈ এতিয়া মই মাছ 3 পিচ লৈ লৈছোঁ আৰু কেৰাহীতে অলপমান তেল দি পেলাই মই এতিয়া মাছ 3 পিচ ফ্ৰাই কৰি লৈছোঁ। আৰু মাছ 3 পিচ ফ্ৰাই হোৱাৰ পাছতে মই ফ্ৰাই কৰা তেলতেই দিছোঁ শুকান জলকীয়া 2টামান আৰু তাৰ লগতে মই আদা নহৰু লগতে জালুকৰ পেষ্টখিনিও দি ল'লোঁ আৰু এইখিনি মই অলপমান ভাজি ইয়াতে অকণমান হালধি দি দিছোঁ আৰু জিৰা পাউডাৰো আছিলে সেইখিনি মই দি ল'লোঁ। আৰু এতিয়া মই বইল হোৱা কচুখিনিও ইয়াতে দি লৈছোঁ আৰু দিয়াৰ পাছতে ইয়াতে মই ঘুটনি মাৰি দিছোঁ ভালকৈ কচুখিনি ভাঙি যোৱাকৈ। আৰু ইয়াতে এতিয়া মই এইখিনি ভালকৈ তৰকাৰীখিনি উতল আহোঁতেই ফ্ৰাই কৰি থোৱা মাছখিনি দি ল'লোঁ আৰু দিয়াৰ পাছতে এইখিনি মই ভালকৈ উতলিব দিলোঁ। আৰু এয়া যে আমাৰ দুপৰীয়াৰ সাজ ৰেডি হৈ গ'ল আৰু আপোনালোকেও এনেকৈ বনাই খাব। আজিলৈ আহিছোঁ, বাই বাই।